শুনিবলৈ যদিও বেয়া কিন্তু সঁচা। পুত্ৰ চিনিব পাৰিবা বিবাহ দিয়াৰ পিছত, জীয়ৰী চিনি পাবা যৌৱনত। স্বামী চিনিব পাৰি পত্নীৰ অসুস্থত, পত্নী চিনিব পাৰি স্বামীৰ দৰিদ্ৰতা, বন্ধু চিনিব পাৰি বিপদৰ সময়ত, ভাই চিনিব পাৰি কাজিয়াৰ সময়ত, ধনী চিনিব পাৰি সম্পত্তিৰ ক্ষেত্ৰত, সন্তান চিনিব পাৰি বৃদ্ধ বয়সত, দেউতাক চিনিব পাৰি মা মৰাৰ পিছত। কিন্তু মাক চিনিব নালাগে, মা সদায় মায়েই। কথাটো সঁচানে? যদি সঁচা হয় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।